হেল্ল' গাইজ বেংগলোৰৰ পৰা স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। তো এয়া আজি যাব ওলাইছোঁ আৰু অফিচত এতিয়া জইন কৰিমগৈ। জইন কৰাৰ পিছত ডিউটি কৰিম আৰু তো এজন মোৰ লগৰজন হয়, মোৰ দাদা বুলি যে কৈছিলোঁ এজনেই আৰু তো এয়াই। খাবলৈ ৰৈ আছে কৰিলে আৰু পইচা নিদিয়া না বিৰিয়ানী অৰ্ডাৰ কৰিছোঁ আহি লওক। ৰোল বিৰিয়ানী, চিকেন বিৰিয়ানী, এই খা এক খা। হাতখন ধুই লওঁ। বিৰিয়ানী চিৰিয়ানী খাই আহিলোঁ ইয়াতে। তো এতিয়া মানে কি পেট নগ'লে সি আকৌ পৰঠা খাম বুলি কৈছে। অৰ্ডাৰ কৰিলোঁ কিন্তু তাত পৰঠা আইটেম নাহে, সেইকাৰণে এতিয়া আকৌ বেলেগ এখন আহিছোঁ। কি খাই আকৌ এখন হোটেললৈ আহিছোঁ। তো চাই থাকক ভিডিঅ'বিলাক। তো
বেংগলোৰৰ পৰা ডিউটিজন কৰিলোঁ ডিউটি মানে কিজন ক'ত ডিউটিজন ক'ত গৈছোঁ সম্পূৰ্ণ এটা ভিডিঅ'ত ক'ম এতিয়া জইন কৰি এতিয়া আকৌ 3-5টা বজাত ৰখিব লাগিব এইখনে বেংগলোৰ আৰু ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইবটো কৰি দিব পাহৰি থাকিব লগতে বেল আইকনটো টিপি দিব এতিয়া কাটি পিলপিলীয়া হৈ আছে